নমস্কাৰ বিউটি চিক্ৰেট উইথ সন্ধ্যাৰাগিনী চেনেলটোলৈ মই সন্ধ্যাৰাগিনী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। সকলো হয়তো লকডাউনৰ বাবে ঘৰতে থাকিব লগা হৈছে। আচলতে ঘৰত থাকিলেই যিহেতু আমি সুস্থ থাকিব পাৰিম, গতিকে ঘৰতেই থাকক আৰু সুস্থ থাকক। মই প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজলৈ এনেদৰে আহিছোঁ। মোৰ আচলতে এনেদৰে ভ্লগ বনোৱাৰ বা ইউটিউব চেনেল মই নতুনকৈ খুলিছোঁ। আপোনালোকৰ মৰম সঁহাৰি পাম বুলি মই আশা কৰিলোঁ। আজি আপোনালোকৰ মাজলৈ দুটামান বিশেষ কথা লৈ পিনি মই এনেদৰে আহিলোঁ। মোৰ লগৰ কেইজনীমান ফ্ৰেণ্ড, মোৰ বন্ধু কেইজনমানে কৈ আছিলে যে তুমি ইউটিউবত নিজেই আহিবাচোন, নিজৰ চেহেৰাটো দেখাবা, নিজৰ এনেকৈ কিছুমান ভ্লগ বনাবা। তো তেওঁলোকৰ পৰা মই ইনস্পায়াৰ হৈ পিনি আজি আপোনালোকৰ আগত এই ভ্লগটো মই ৰাখিবলৈ চেষ্টা কৰিছোঁ। ইয়াত যদি মোৰ ক'ৰবাত ভুল ভ্ৰান্তি হৈ যায় তেতিয়াহ'লে আপোনালোকে মোক শুধৰাই দিব। মই নিশ্চয় মোৰ ভুলবিলাক শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। আজি ৰাতিপুৱাৰ পৰা ভাবি আছোঁ আচলতে কি কৰিম, আজি দিনটো কেনেকৈ পাৰ কৰিম, আপোনালোকৰ আগত দিবলৈও বিউটি টিপছৰ বাবে দিয়া টিপছখিনি দিবলৈও কিছুমান বস্তু মোৰ ওচৰত মানে ষ্টকত নাইকিয়া হৈ আছে। লকডাউনৰ বাবে কিছুমান বস্তু শেষ হৈ আছে। গতিকে মই ভাবিলোঁ আজি কি কৰিম, তো আপোনালোকৰ আগত এনেদৰে আহিলোঁ কেইটামান কথা কওঁ বুলি। বিশেষ আপোনালোকে হয়তো জনা উচিত, হয়তো সকলোৱে জানিবও পাৰে, কিন্তু তথাপিও মই আপোনালোকৰ আগত কম বুলি আহিলোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা আমাৰ কি কৰা উচিত, কি কৰা অনুচিত, আৰু মই কি কৰোঁ তাৰ বিষয়ে আপোনালোকক অকণমান ক'বলৈ আহিলোঁ। ৰাতিপুৱা শুই উঠিয়ে আচলতে আমাৰ সকলো এটা অভ্যাস মোবাইলটো টিপাৰ। সেইটো অভ্যাস আচলতে মোৰ বুলি নহয়, সকলোৰে সেইটো অভ্যাস থাকে। কিন্তু আপোনালোকে যিমান পাৰে চেষ্টা কৰিবচোন ৰাতিপুৱা সময়ত আপোনালোকে মোবাইলটো হাতত নল'ব। কাৰণ ৰাতিপুৱা আমাৰ মোবাইল টিপাৰ অভ্যাসটো সঁচাকৈ আমাৰ বহুত বেয়া। গতিকে আপোনালোকে মই ট্ৰাই কৰি আছোঁ, আপোনালোকেও ট্ৰাই কৰিবচোন, যাতে ৰাতিপুৱা সময়খিনি অলপ সময় ৰাতিপুৱা শুই উঠাৰ সময়খিনিত যাতে আপোনালোকে মোবাইলটো আপোনালোকৰ পৰা আঁতৰাই ৰাখে। ইয়াতে এটা কথা কওঁ, ঘৰৰ হয়তো মানুহৰ মাতবিলাক বা ছাইডৰ শুনি থাকিব পাৰে কিছুমান, তাতো কিছুমানে আচলতে বেয়া পায় বা কিবা, তথাপিও আপোনালোকে শুনি থাকিব পাৰে। তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। কিন্তু মানে এনেকৈ ভিডিঅ'টো বনোৱাৰ বাবে আচলতে সকলো লকডাউনৰ বাবে ঘৰতে আছে, এটা শান্ত পৰিৱেশ নাই ঘৰত, যিহেতু সৰু বাচ্ছা আছে এনেকুৱা। তো মানে আপোনালোকে কিছুমান শব্দ কৰিব পাৰে, হুলস্থুলৰ শব্দ হ'ব পাৰে, তাৰ বাবেও আপোনালোকক মই ক্ষমা বিচাৰিছোঁ। ৰাতিপুৱাই শুই উঠি আপোনালোকে আৰু এটা অভ্যাস গঢ়ি তুলিব পাৰে, অলপ কুহুমীয়া গৰম পানী। ৰাতিপুৱা শুই উঠি অলপ কুহুমীয়া গৰম পানী খাবচোন। একেবাৰে গৰম পানীও নহয়, কুহুমীয়া গৰম পানীয়ে আপোনালোকৰ দিনটো আৰম্ভ কৰিব। ঠাণ্ডা পানী খাব লাগে বুলি কয় আচলতে, কিন্তু সেইটো নহয়। আপোনালোকে কুহুমীয়া গৰম পানী এগিলাচ খাবচোন। মই সদায় আৰম্ভ কৰোঁ মোৰ দিনটো এগিলাচ কুহুমীয়া গৰম পানীৰ পৰা আৰম্ভ হয়। আপোনালোকে সকলোৱে অভ্যাসটো গঢ়ি তুলিবচোন। আচলতে গেছৰ প্ৰব্লেমো নাইকিয়া হয় বুলি কোৱা শুনো। আচলতে কিমান দূৰ সত্য মই এইটো কথা নাজানো, কিন্তু বহুতৰ কোৱা শুনো আৰু হয়ো চাগে। কিন্তু চেষ্টা কৰিবচোন, আপোনালোকে নিজেই গম পাব। মই বাৰু এনেকুৱা একো প্ৰব্লেম পোৱা নাই। মোৰ এইটো যিহেতু অভ্যাসত পৰিণত হৈ গৈছে, মোক নহ'লেই নহয়। আপোনালোককো সেইকাৰণে ক'লোঁ এগিলাচ গৰম পানী, কুহুমীয়া গৰম পানী দিনটো আৰম্ভ কৰিবচোন, আপোনালোকে হয়তো নিশ্চয় ভাল পাব। তাৰপিছতে আৰু এটা কথা, ৰাতিপুৱা শুই উঠি আপোনালোকে সদায় নিজৰ মুখখন ভালদৰে পৰিষ্কাৰ পানীৰে, চাফা পানীৰে ধুব। এইটো একদম জৰুৰী। ৰাতিপুৱা শুই উঠি বহুত দেৰিলৈকে আপোনালোকে নিজৰ মুখখন পৰিষ্কাৰ কৰিবলৈ নথ'ব। ৰাতিপুৱা শুই উঠি যিমান সোনকালে পাৰে আপোনালোকে নিজৰ মুখখন ঠাণ্ডা পানীৰে পৰিষ্কাৰ কৰি ধুব। আৰু যি ফেচ ৱাশ্ব ইউজ কৰে, আপোনালোকৰ যি ফেচ ৱাশ্ব শ্বুট কৰে ড্ৰাই স্কিনৰ বাবে, অইলি স্কিনৰ বাবে ফেচ ৱাশ্ব যিহেতু থাকে, গতিকে আপোনালোকক যিটো ফেচ ৱাশ্বে শ্বুট কৰে সেই ফেচ ৱাশ্বটোৱেই আপোনালোকে ভালদৰে মুখখন ৰাতিপুৱাই ধুই চাফা কৰি ল'ব। আৰু এটা কথা, মুখখন ধুওঁতে আমি চকুকেইটাও ভালদৰে চকুত ধোৱা উচিত। চকুত কিন্তু যেতিয়া ধুওঁ, এটা কথা আপোনালোকে মনত ৰাখিব, খুব জোৰেৰে চকুত কেতিয়াও পানী নামাৰিব। চকুকেইটা ধুওঁতে লাহে লাহে আপোনালোকে বাছ মোহাৰিব এনেকৈ পানীৰে, কিন্তু আমি খুব জোৰেৰে যিটো পানী মাৰোঁ চকুত এনেকৈ, সেইটো কেতিয়াও নকৰিব, কাৰণ চকুকেইটাই বহুত কষ্ট পায় ইয়াৰ পৰা। সেই কথাটোক আপোনালোকে একেবাৰে মন দিব।
বাবে হয়তো আজিকালি সকলো ঘৰতে সোমাই থাকিব লগা হৈ আছে। যিহেতু এটা কাম কৰিবচোন, আপোনালোকে একোখনকৈ কিতাপ পঢ়িবলৈ আৰম্ভ কৰিব। প্ৰত্যেককে কৈছোঁ মই, কিতাপ পঢ়াটো যিহেতু বহুত ভাল অভ্যাস। PDF ৱাইজত আজিকালি যিহেতু ইমান ধুনীয়াকৈ কিতাপবিলাক পোৱা হৈছে নহয়। মোক লগৰ দুজনীমানে আচলতে মোক দিছিলে, মই দুখনমান কিতাপ পঢ়িলোঁ, কিন্তু এতিয়াও মই কেইখনমান পঢ়িব পৰা নাই। সময়বোৰ কেতিয়া পাৰ হৈ যায় কিতাপকেইখন পঢ়ি থাকোঁতে আচলতে ক'বই নোৱাৰোঁ। বহুত ভাল অভ্যাস, বহুত ভাল কথা জানিবও পৰা যায়, শিকিব পৰা যায়। মই আপোনালোককো অনুৰোধ জনাইছোঁ, আপোনালোকে কিতাপ পঢ়াৰ অভ্যাসটো গঢ়ি তুলিবচোন। সঁচাকৈ বহুত কিতাপ আচলতে আমাৰ বন্ধু বুলি কয় যে, কোনেও লগ নেৰিলে আচলতে কিতাপে চবেই লগ এৰিলে, ভুল হৈছে, সকলোৱে লগ এৰিলেও কিতাপে আমাক কেতিয়াও লগ নেৰে বা আমাৰ জ্ঞানখিনি আমাক কেতিয়াও লগ নেৰে বুলি কয়। গতিকে আপোনালোকে একোখনকৈ কিতাপ পঢ়াৰ চেষ্টা কৰিবচোন। যেতিয়াই আজৰি পায়, যোনটো সময়ত আজৰি পায়, আপোনালোকে কিতাপ পঢ়াৰ অভ্যাসটো গঢ়ি তোলকচোন। সঁচাকৈ কৈছোঁ, আপোনালোক ইয়াৰ পৰা বহুত সুফল পাব আৰু বহুত নজনা কথাও জানিব পাৰিব। আপোনালোকৰ ওচৰত মই এইটো এটা অনুৰোধ ৰাখিছোঁ, আপোনালোকে হয়তো মোৰ অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশা কৰিলোঁ। কেইটামান তেনেই সাধাৰণ কথা ক'লোঁ আপোনালোকৰ আগত। আপোনালোকে হয়তো সকলোৱে জানে, তথাপিও মই ক'লোঁ আপোনালোকৰ আগত, কাৰণ দিনটোত মোৰ কৰিবলগীয়া একো নাছিলে। গতিকে আপোনালোকৰ মাজত ভাবিলোঁ এইকেইটা সাধাৰণ কথাকে কওঁ। সকলোৱে হয়তো জানে, তথাপিও মই আপোনালোকৰ আগত ক'লোঁ। ইয়াতে মই কওঁতে আপোনালোকক প্ৰথমতেই কৈছোঁ যে মোৰ এনেদৰে কথা কোৱাৰ অভ্যাস নাই। মই প্ৰথমবাৰৰ বাবে এনেকৈ বনাইছোঁ। গতিকে ইয়াত যদি কিবা ভুল হৈছে, মই আকৌ কৈছোঁ, আপোনালোকে মোক শুধৰাই দিব। মই মোৰ ভুলবিলাক শুদ্ধ কৰাৰ চেষ্টা কৰিম। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব, কাৰণ মই যিহেতু কৈছোঁ প্ৰথম চেষ্টা কৰিছোঁ আৰু ভ্লগ বনাম বুলি ভাবিছোঁ যেতিয়া, পিছতো মই ভ্লগবিলাক কিছুমান দি যাম বুলি ভাবিছোঁ। গতিকে কথা কোৱাৰ চেষ্টাটোতো কৰিবই লাগিব। চেষ্টাৰ অখাদ্যত যিহেতু একো নাই বুলি কয়, সেইটো কাৰণে মই প্ৰথম চেষ্টা কৰি চালোঁ। ইয়াতে বহুত ভুলো হ'ব পাৰে, আপোনালোকে ভুলবিলাক নিজে শুধৰাই ল'ব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক এটা কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে। মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজত আহিম। গতিকে লকডাউনৰ এই সমস্যাৰ মাজত আপোনালোকে সকলো ভুগি আছে, গোটেই অসম, গোটেই বিশ্বই, গোটেই পৃথিৱীয়ে ভুগি আছে। তাৰ পৰা সকলো সোনকালে মুক্ত হওক, সকলোৱে ইয়াৰ পৰা সকলো ভালে থাকক, সেইটোৱে বিচাৰোঁ। আৰু ঘৰতে থাকক, সুস্থ থাকক।